নমস্কাৰ এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি দিওঁ। এতিয়া ওলাইছোঁ মহং বৰদুমচা তিনিদিনীয়া যি ৰঙালী বিহু বিদায় অনুষ্ঠান পাতিছিলে আৰু তিনিদিনীয়া সেই বিদায়ত আমি তিনিদিন পূৰা ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছিলোঁ। প্ৰতিদিন টাইমৰ যোগেদি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু দেখি আছে আজি কি হ'ল মানে মই আহি থাকোঁতে কি বুলি কয় মোৰ বাচন্তীয়ে যাবলৈ ওলাওঁতে এতিয়া বাচন্তীয়ে উঠি লৈছে স্কুটিত। চাওক বাচন্তি এবাৰ চা এতিয়া বাচন্তি উঠি লৈছে, উপায় নাই আৰু মানে ইয়াকো আজি বিহু চাবলৈ লৈ যাম। I'm distracted and I don't know what to do. Each time I try to get past it, in the end I think of you. Nothing's fine here without you. The sun won't shine till you come through, till you come back. I'm missing you. Can't help myself, I'm missing you. Can't stand this life alone. Don't make sense now that you're gone. Till you come back, I'm missing you. Can't help myself, I'm missing you. It's so hard to breathe when you're not here with me. And time is still to live, I don't know how to be. In my lonely mind, I play the same movie. Everything's a mess, it's plain to see. It's so hard to breathe when you're not here with me. And time is still to live, I don't know how to be. In my lonely mind, I play the same movie. Everything's a mess, it's plain to see. Before this. নমস্কাৰ অসমীয়াৰ যি পাপতি হাঁহৰ ৰঙালী বিহু পানৰ ৰঙালী বিহু বহাগৰ প্ৰথম দিনটোৰ পৰা আচলতে বহাগ বিহু পালন কৰা হয় আৰু বহাগ বিহু আজি অসমৰ পৰা অসমীয়াৰ ইয়াৰ পৰা বিদায় মাগিব এটা বছৰলৈ গমা হয় আৰু আমি উপস্থিত আছোঁ আজি অসম অৰুণাচল সীমান্তৱৰ্তী ঠাই বৰদুমচাৰ এই ৰঙালী বিহুৰ বিদায় অনুষ্ঠান অনুষ্ঠিত হৈছে। যোৱাকালি সভাপতি মহোদয় আছে, যিহেতু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে সকলোৱে সমাপন হৈ গৈছে। অহাকাইলৈ আকৰ্ষণীয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছে। সেই সাংস্কৃতিক শোভাযাত্ৰা তেখেতলোকে কেনেদৰে ব্যৱস্থাপনা কৰিছে সেই মন্ত্ৰকে মই উদযাপন সমিতিৰ সভাপতি মহোদয়ৰ লগত কথা পাতি বিচাৰিছোঁ। যিহেতু অহাকাইলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব, কেনেদৰে আয়োজন আচলতে কিমান কেনেকৈ সহযোগিতা আগবঢ়াব? বৰদুমচা এনেকুৱা এটা অঞ্চল যিটো অসম আৰু অৰুণাচলৰ এটা সীমান্ত এৰিয়া আৰু অসমৰ পূব প্ৰান্ত এৰিয়া, আৰু আমি তিনিদিনীয়া কাৰ্যসূচীৰে বহাগী বিদায় উৎসৱটো আমি আয়োজন কৰিছোঁ। জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰি এক বিৰল সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি এই সাংস্কৃতিক শোভাযাত্ৰাই অসমৰ অসমীয়াৰ জনসাধাৰণলৈ সকলো জাতি জনগোষ্ঠীৰ লোকসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰি যিসকল লোক আছে যোগাই ৰাখিছে। মই আপোনালোকৰ মুখত যদি এফাকি বিহু হৈ যায় এইখিনি সময়ত সকলোৱে যদি হেৰি কৰে অহংকার